জনালো বন্ধু বান্ধৱীসকল আমি নেপালতে আছোঁ আৰু কালি কৈছিলোঁ যে MRI কৰিব লাগে অলপমান টেনশ্যনত আছিলোঁ বুলি টেনশ্যনটো ভগৱানে চাইছে ভগৱানক সঁচাকৈ ভগৱানক থেংক ইউ কৈছোঁ এতিয়া গৈ আছোঁ শিলিগুৰি MRI কৰিবৰ কাৰণে MRI কৰি আহি ইয়াতে আকৌ মানে ৰিপৰ্টটো দেখাব লাগিব তাৰ ৰিপৰ্টটো দেখুৱাই মেলি এতিয়া কি কয় কি নকয় তাৰপিছতে গম পোৱা যাব ৰিপৰ্টটো চোৱাৰ পিছত ল'ৰা আৰু বাইদেউক থৈ আহিছোঁ ৰুমতে আমি দুইজন আহিছোঁ গাড়ী আপোনালোকে চাই থাকিব ভিডিঅ'টো नेपाल टाउन दुकान खोलने से उसका ट्रेडिंग लाइसेंस तो डायरेक्ट नहीं मिलेगा जो घर मालिक के नाम पे होगा ना घर मालिक के नाम पे क्योंकि अरुणाचल में भी मेरा बिजनेस था तो घर मालिक के नाम पे ट्रेडिंग लाइसेंस लेता है चाहे बिजली घर का मालिक के नाम पे तो हर कुछ तो मालिक जब पावर ऑफ टर्निंग देगा तो उसमें अकाउंट दुकान का नाम पे अकाउंट खुल सकता है यहीं से खुलने नहीं सकता Sai bagan One hour later. এতিয়া কই বৰ্ডাৰ পাৰ হ'ব নোৱাৰে নেপালৰ গাড়ী এখানে আকৌ বেলেগ গাড়ী এটা উঠিবলগীয়া হ'ল মই এইজন নিস্কিন ভ্যাই না এই যে मेरो सिनेमा दर्द भयो हैन पुरा डक्टर अहिले जस्ट देखाएर आउँछु अनि उहाँलाई मैले कुरा सपोर्ट लिएन भने तपाईको हुँदैन भने भाइ आज पैसा रिटर्न गर्दै भने मैले हो सपोर्ट भएन भने कामै छैन नि विदेशी सेट रहेछ तो दिक्कत हो जाएगा ये थोड़ा अरुणाचल का सिस्टम है अरुणाचल में भी ऐसा ही है डायरेक्ट आप घुसने नहीं चाहिए जहाँ 3 hours later. আহি মেডিকেল পালোহি এতিয়া MRI কৰিবলৈ ইয়া ৰেডি কৰি আছে ইয়া ইনজেকচন দিলে ড্ৰেছ খলাই ললে আৰু ইয়া এতিয়া MRI কৰিব ভয় কৰিছে তেওঁ অকমান এটা মেডিকেলৰ পৰা ওলালো মেডিকেলতে হেৰি কৰিছিলো কি আনন্দ কি আছিল নামটো আনন্দ লেক কি এইখনতে MRI কৰা হৈ গ'ল এতিয়া যাম কেনেকুৱা লাগিলে তোমাক ভয় লাগি গৈছিলে নেকি MRI ভয় লাগি গৈছিলে ভয় লাগিছিলে ভিতৰত তেলা যে ডাং বাজি আছে বোলে MRI কৰোঁতে ভয় লাগি গৈছিলে সেয়া এতিয়া ওলাইছোঁ আৰু যাওঁ এতিয়া শিলিগুৰিতে আছোঁ এতিয়া আকৌ নেপাল যাবগৈ লাগিব ৰিপৰ্ট দিব কাইলৈ 2টা বজাত ৰিপৰ্ট দিয়াৰ পাছত আকৌ ডক্টৰে কি কৰে আৰু তাৰপিছতহে আৰু গম পোৱা যাব ঠিক আছে চাই থাকিব আপোনালোকে ভিডিঅ'টো শিলিগুৰি ইমান ৰাস্তাত ৰাস্তা নাই ইয়াতে ৰাস্তাই নাই শিলিগুৰি হয় এখন মেডিকেলতে এইটো আনন্দ লোক এইখনতে কৈছিলে MRI ইয়ালৈ পঠিয়াইছিলে আনন্দ লোক চকুটো চাওঁ তোমাৰ এইয়া চকুটো একদম বন্ধ হৈ আছে ইয়াত খোল নাখায় এইটো কাৰণে এতিয়া জানো ৰিপৰ্টত কি ওলায় আৰু ভগৱানে কৰক ভালেই ওলাক নৰ্মেল ওলাক মই সেইটোৱে 3 hours later. আহি পালোহি শিলিগুৰিৰ পৰা আহি পায়ো ভাত পানী খাই মেলি এতিয়া আকৌ বোলো মই অকণমান দেখুৱাই আহোঁগৈ বুলি এই মিচি হস্পিটেললৈ ওলাইছোঁ চকুকেইটা বোলো অকণ ময়ো দেখাই দিওঁ এই পাৰলৈও দেখাব সেইকাৰণে যাওঁ বোলো দেখাই দিওঁ আৰু আহিলোঁ যেতিয়া মোৰ চকুকেইটা অকণমান প্ৰব্লেম দি আছে যে বলকচোন আপোনালোককো লৈ যাওঁ চাই থাকিব
এয়া দেখালো মোৰ চশমা ল'বলৈ দিছে বাৰু আকৌ চশমাযোৰ ল'ব লাগিব আৰু বাকী দেখাই মেলি এতিয়া যাবলৈ ওলাইছোঁ আপোনালোকক দেখাই দিছোঁ ভালকৈ বাইদেউ চশমা লৈ চশমা ল'বলৈ আহিছোঁ এয়া চশমা দোকান বাইদেউ দেখালে মই এতিয়া নলওঁ বাৰু মানুহজনক লৈ কি লয় চাই লৈ তাৰপিছতহে ল'ম এইজনী পাওঁ চাওঁ কেনেকুৱা চশমা লয় আৰু এয়া এওঁলোকো আকৌ আহি গ'ল ল'ৰাই একদম হাতত ধৰি ধৰি মানুহটোকে লৈ আহিলে আমাক বিচাৰি বিচাৰি আহি পাই গ'লে এয়া আমি পানী লৈছোঁ সন্ধিয়া লগা পৰিৱেশ নেপালত এই আমি মেডিকেলৰ পৰা মানে ওলাই আহিছোঁ ইয়াতে কিবা ভাল লাগে আবেলি সময় চব মানুহবিলাকেই ঘূৰি ফুৰিছে ভাল লাগে আৰু আজি ভিডিঅ'টো ইমানতে খতম কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই